Hey guys, মই ৰিম্পি আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেলতে স্বাগতম জনাইছো। মই আজি এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছো এলগি কিদৰে মানুহে ফুডাৰ হিচাপে ব্যৱহাৰ কৰিব লৈছে। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। নৰৱে, স্কটলেণ্ড, ডেনমাৰ্ক, আমেৰিকা, চাইনা এই দেশবোৰত বহু যুগ আগৰ পৰা এলগি ফুডাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। নৰৱেত ৰেড এলগি ৰাইডোমেনিয়া চিউইডছ বুলি কোৱা হয় কাৰণ ভেড়া ছাগলীবিলাকে বহুত ভাল পায় এই খাদ্যবিধ খায়, সেয়েহে ইয়াক চিউইডছ বুলি কোৱা হয়। কিছুমান ফুডাৰ হিচাপে ব্যৱহাৰ কৰা সাগৰীয় খেলাই হ'ল এস্কোফাইলাম, ফিকাছ, চাৰ্গাছিম আৰু লেমিনেৰিয়া। যদি এই চিউইডছবোৰ অৰ্থাৎ এই সাগৰীয় খেলাইবোৰ যদি গৰু, ম'হ ইত্যাদি খুওৱা হয় তেতিয়াহ'লে ছাপ্লিমেণ্ট হিচাপে খোৱালে এই সকলোবিলাক জন্তুৰে মিল্কৰ প্ৰডাকশ্যনৰ ক্ষমতাটো বৃদ্ধি পায়, অৰ্থাৎ মিল্কৰ প্ৰডাকশ্যনটো বাঢ়ি যায়। এই সাগৰীয় খেলাইবিধক যদি ছাপ্লিমেণ্ট হিচাপে তৃণভোজী প্ৰাণীক দিয়া হয় তেতিয়াহ'লে সেই তৃণভোজী প্ৰাণীৰ পৰা উৎপন্ন হোৱা মিল্কত বহুত পৰিমাণে ফেট আৰু বাটাৰৰ কণ্টেণ্টটো বাঢ়ি যায়। এনেধৰণৰ খাদ্যবোৰ খোৱাৰ পিছত কিন্তু সেই জন্তুবিলাকৰ পৰা উৎপন্ন হোৱা মিল্কৰ কোনো ধৰণৰ দুৰ্গন্ধ পোৱা নাযায়। এই চিউইডছ খোৱা মুৰ্গীবিলাকৰ যি কণী থাকে এই কণীবিলাকত আয়ডিনৰ মাত্ৰা বাঢ়ি যায় যদিহে এই চিউইডছবিলাক ছাপ্লিমেণ্ট হিচাপে ৰেগুলাৰ খোৱা হয়। ইউৰোপৰ নিচিনা দেশত এই এলগিবিলাকক খাদ্য হিচাপে খোৱাৰ পৰা পশু পক্ষীৰ দেহত খনিজ লৱণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। এনেদৰে গোটেই বিশ্বতে এলগিক ফুডাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ ধৰিছে। এই এলগিবিধ সাগৰত পোৱা যায়, দেখিবলৈ খুব সুন্দৰ। ইয়াৰ নাম ৰেডোফাইটা। এই এলগিবিধো সাগৰত পোৱা যায়, ইয়াৰ কালাৰটো হৈছে গ্ৰীণ, সেইকাৰণে ইয়াক গ্ৰীণ এলগি বুলি কোৱা হয়। এইবিধো হৈছে সেই একে ৰেড চিউইডছ, ইয়াৰ নাম হৈছে ৰেডোফাইটা। এইবিধ এলগিও সাগৰত পোৱা যায় আৰু ইয়াৰ নামো হৈছে ৰেডোফাইটা। এই এলগিবিধো সাগৰত পোৱা যায় আৰু ইয়াৰ নাম ৰেডোফাইটা। এইবিধ এলগিও সাগৰত পোৱা যায় আৰু ইয়াৰ নাম হৈছে ৰাইডোমেনিয়া চিউডোপালামাটা। এইবিধো হৈছে মেৰাইন মেক্ৰ এলগি। এইবিধ এলগিও সাগৰতে পোৱা যায়। ইয়াত কাউবিলাকে ড্ৰাই চিউইড খাই আছে। যদি এই ভিডিঅ'টোৰ পৰা আপুনি কিছু হ'লেও শিকিব পাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ। আৰু অহাকালিলৈকে আপোনাৰ সকলোকে মই আৰু এটি নতুন ইণ্টাৰেষ্টিং ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিম। আপোনালোকে যাতে সেই ভিডিঅ'টো চাই আৰু মৰম দিয়ে। ধন্যবাদ।